ৰঞ্জিত দৈমাৰী কেতিয়া মুক্ত হ'ব যে যেতিয়া চাকৰকাৰী হৈ তেওঁ নাই ৰঞ্জন দৈমাৰী মুক্ত এনেতো মুক্ত নহয় যেহেতু তেওঁৰ এগেইনষ্টে যিখিনি কেছ আছিল সেই কেছটো কনভিক্টেড হ'ল আৰু কনভিক্টেড কেছটো কাইলৈ মুক্তি হ'ব পৰহি মুক্তি হ'ব বুলি কোৱাটো সম্ভৱপৰ নহয় गिबियावनो गासैनिसिमबो आंनि खुलुमनाय दिनैनि समाव आं बे बाथ्राखौ बुंनो सानदों रन्जन दैमारि गनायनि सायाव गबिन्द बसुमतारिया माखासे बाथ्रा बुंदों दिनै आं बिथांखौ बुंनो सानो बिथांमोना अब्ला रन्जन दैमारिनि थाखाय जेबो खामानि मावाखै नामा बिथांमोना बिदिब्ला सुक्तिखौ मानो खालामनाय रन्जन दैमारिखौ दिल्लीयाव लांनानै मा जाहोननि थाखाय सुक्ति खालामहोनाय सिगनेचार होनाय मा जाहोननि थाखाय जोंनि बर' समाजनि बिदा फंबाय गासैनिसिमबो गोसोआव साननो हानाय बा बुजिनो हानाय बाथ्राया बेनो गबिन्द बसुमतारी बिथांमोना गादिनि थाखाय राजनीतिनि थाखाय दिनै रन्जन दैमारि बिथांखौ बहनाखै होननानै जों दाबो नुहुरो मानोना बिथांमोना दिनै गादियाव जिरायनो मोननायखाय इयुनखौ जेबो नायाखै दिनैसिम नायदों जानो आंगोनि बिदा फंबायमोन दिनै बिथांमोना नायाखै दिनै बिथांमोना गावनि गादियाव जिरायनो मोननायखाय दिनै गावसोरनि बेकग्राउन्डआव मावनाय जोंनि बर'नि जोहोलाव बिथांमोनखौबो बिथांमोना जेबो गुरुत्व लायाखै जेबो हाबा मावाखै माखासे जेलाव थानाय बिथांमोननि थाखायबो जेबो खामानि मावाखै दिनै बिथांमोननि हिनजावा मा जादों मा लोंदों बेफोरबायदिनो जेबो खामानि मावाखै दिनै गबिन्द बिथांखौ बुंनो थाङोबा बिथाङा बेफोरबायदि बुंनो समाया मानोना बिथाङा बोराय बैसोनि बिथाङा गासैखौबो गावनि न'आव फैनानै गावनि फिसा फिसौजों बिसि फिसायजों अरायसम गोरोबनानै संसारखौ जाफैदों बे बाथ्राखौ साननांगौमोन बिथाङा गावनि गादियाव जिरायनो मोनाखै गुबुननि फारसे जेबो साननाय गैया बिथाङा गावनि गादियाव जिरायनो मोननायखाय बर' हारिनि फारसे जेबो साननाय गैला बिथांनाव नाथाय सेक्रिफाइसखौ सोर खालामदोंमोन एनडिएफबिखौ सोर दाग्रोदोंमोन दिनै बिथांमोना गबिन्द बायदिया सासे बोराय मानसिया एनडिएफबिआव हाबैफानानै दिनैहाय बेफोरबायदि गादियाव जिरायनो मोनफैदों एनडिएफबिखौ सोर फोथाङामोन एनडिएफबिखौ सोर जुरिजेननायमोन दिनै बिथांखौनो नोंथाङा दिनैहाय मा जाहोननि थाखाय आयेनासो बिजिरनाय बे बाथ्राखौ बुंदों नोंथांमोना मा जाहोननि थाखाय सरकार जादों सरकारा नारसिनाब्ला आयेना माबोरै नारसिननानै बिथांखौ दिहुनगोन नोंथाङा सासे बोराय मानसि इयुनखौ मोजांसो खालामनो साननांगौ नोंथाङा हारिनि फारसे मावदोंब्ला एनডিএফবি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আমাৰ ৰিহেবিলিটেশ্যন ব্যৱস্থা হৈ আছে আমাৰ 4টা ফেকশ্যন লগ লাগি প্ৰায় 7,000 মান হৈছিলগৈ আৰু তাৰে প্ৰায় বেছিভাগ দিয়া গ'ল এতিয়া প্ৰায় কিমান 1,000তকৈ অলপ কম বাকী আছে 600জন মানৰ বাকী আছে বুলি আমি লাষ্ট টাইম যেতিয়া আলোচনা কৰি চৰকাৰৰ লগত তেতিয়া 600তকৈ অলপমান বেছি তেনেকৈ বাকী আছে বাকীখিনি হৈ আছে আৰু এইখিনি ভেৰিফিকেশ্যন চলি আছে আৰু ভেৰিফিকেশ্যন শেষ হ'লে সেইখিনি দিয়া যাব ৰঞ্জিত দৈমাৰী কেতিয়া মুক্ত হ'ব যে যেতিয়া চাকৰকাৰী হৈ তেওঁ নাই ৰঞ্জন দৈমাৰী মুক্ত এনেতো মুক্ত নহয় যেহেতু তেওঁৰ এগেইনষ্টে যিখিনি কেছ আছিল সেই কেছটো কনভিক্টেড হ'ল আৰু কনভিক্টেড কেছটো কাইলৈ মুক্তি হ'ব পৰহি মুক্তি হ'ব বুলি কোৱাটো সম্ভৱপৰ নহয় কাৰণ এইটো আইনী প্ৰক্ৰিয়া তেওঁক যদি মুক্তি কৰিব লগা হয় মুক্তি পাব লাগে তেতিয়া আইনী প্ৰক্ৰিয়াহে কৰিব এইটো কোনো এজন কনভিক্টেড মানুহক চুক্তিৰ দ্বাৰা মুক্ত কৰাটো সম্ভৱপৰ নহয় জাষ্ট এনে এৰেষ্ট কৰি থৈছিল আটক কৰি থৈছিল কিন্তু কনভিক্টেড হোৱা নাছিল তেতিয়াহ'লে চুক্তি হোৱাৰ লগে লগে চুক্তিৰ চৰ্ততে তেওঁৰ কিবা কৰিব পৰা গ'লহেঁতেন সেইকাৰণে কাইলৈ মুক্তি হ'ব নে পৰহি মুক্তি হ'ব সেইটো কোৱাটো সম্ভৱপৰ নহয় কাৰণ আইনী প্ৰক্ৰিয়াৰ যিহেতু কনভিক্টেড হয় আইনে তেওঁক দোষী বুলি সাব্যস্ত কৰিছে সেইকাৰণে তেওঁক আইনী প্ৰক্ৰিয়াৰে দোষী নহয় বুলি প্ৰমাণ কৰিব নোৱাৰালৈকে তেওঁ মুক্তি হোৱাটো সম্ভৱপৰ নহয় সেইকাৰণে আইনী প্ৰক্ৰিয়াৰে যুঁজ কৰি থকা হৈছে আৰু আইনী প্ৰক্ৰিয়াৰে যেতিয়া তেওঁ দোষী সাব্যস্ত দোষী নহয় বুলি ঘোষণা কৰিব নাইবা তেওঁৰ যিখিনি শাস্তিৰ ম্যাদ আছে সেইখিনি যদি কমাই দিয়ে কোৰ্টৰ পৰা তেতিয়াহে হ'ব সেইকাৰণে আজি বহুতেই কৈছে চুক্তি হৈছে কিয় মুক্তি হোৱা নাই তো আইনী প্ৰক্ৰিয়া আৰু চুক্তিৰ মাজত আচলতে সিমান সম্পৰ্ক নাই আইনমতে যাব চুক্তিমতে যাব আৰু এই কথাখিনি
যিবিলাকে বুজি নাপায় এনে নিজৰ গাৰ জোৰেৰে মুক্তি কৰিব বিচাৰিলে নহ'ব যিহেতু দেশত আইন আছে কানুন আছে আইন মতে চলিব লগা হয় ভাৰতৰ সংবিধান আছে সংবিধান ভাইলেট কৰিলেতো নহ'ব আৰু চুক্তি সেইকাৰণে চুক্তি হ'লেই মুক্তি হ'ব বুলি কোনো কথা নাই যেহেতু তেওঁ কনভিক্টেড হ'ল দুখীয়া সাব্যস্ত হ'ল কোৰ্টৰ দ্বাৰা আৰু সেইখিনি কোৰ্টেহে ডিচাইড কৰিব কেতিয়া মুক্তি হয়